মানে এনেকুৱা মানুহ আমাৰ অসমত আছে হয়তো পৃথিৱীত নাইয়ে চাগে হোমোসেক্সুৱেল কথাও লিখা আছে মানে বেয়াবিলাক বেছি লিখিছোঁ মই আচ্ছা এইবিলাক বেয়া কামেই আৰু উপস্থিত আছোঁ নাৰেংগীৰ এখন মিলিটাৰী কেম্পত অৰ্থাৎ ভাৰতীয় সেনাৰ কেম্পত আৰু ইতিমধ্যে আপোনালোকে ভাষাৰ কথা নিশ্চয় জানিব হিন্দী ভাষা বেংগলী ভাষা অজস্ৰ ভাষা আছে আমাৰ ভাৰতত মুঠতে মই জনাত 398টা ভাষা আছে তাৰে ভিতৰত এজন বিশেষ ব্যক্তিজনে এখন নিজেই নিজৰ লাইফৰ ওপৰত লিখি তেওঁ নিজে এখন ভাষা সৃষ্টি কৰিছে যিটো ভাষা আপুনিও বুজিব নোৱাৰিব ময়ো বুজিব নোৱাৰোঁ তো প্ৰথমে কৈ দিছোঁ কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয় এইটো ইনফৰ্মেটিভ ভিডিঅ' হিচাপে মই বনাইছোঁ আৰু আপোনালোকে স্ক্ৰীণত যিজন ব্যক্তিক দেখিছে এইজন ব্যক্তিয়ে কি কাম কৰিছে মানে আপোনালোকে আচৰিত হৈ যাব মানে কি কাম কৰিছে এজন ইমান বয়সস্থ মানুহে আচলতে তেওঁ এটা নিজেই আখৰ সৃষ্টি কৰিছে সম্পূৰ্ণ এই ভিডিঅ'টোত মই ভাষা বুলি কৈছোঁ এইটো একচুৱেলি আখৰ হয় কাৰণ যিখিনি আখৰ তেওঁ লিখিছে যিখিনি তেওঁ ডায়েৰীটোত লিখিছে সেইখিনি কথা যেতিয়া তেওঁ উচ্চাৰণ কৰি আমাক শুনায় তেতিয়া তেওঁ অসমীয়া বা বেংগলী ভাষাত শুনায় চ' সেইকাৰণে এইটো ভাষা নহয় কাৰণ তেওঁ এতিয়া যেতিয়া ভাষাটোৰ নিজস্ব নাম দিব নিজস্ব এটা ভাষাৰে মাতিব তেতিয়াহে এইটো প্ৰপাৰ এটা ভাষা হ'ব তো ভিডিঅ'টো সম্পূৰ্ণ চাওক তেতিয়াহে আপোনালোকে সম্পূৰ্ণ বুজি পাব যে কি কাম কৰিছে ঠিক তেনেধৰণে মই এতিয়া উপস্থিত আছোঁ নাৰেংগীত আৰু তেওঁৰ এই মিলিটাৰী কেম্পৰ ভিতৰত তেওঁৰ এখন এই নিজস্ব দোকান আছে আৰু তেওঁৰ এই মিলিটাৰী কেম্পৰ ভিতৰতে নিজস্ব এটা মানে আৰ্মিসকলৰ ড্ৰেছ জোতা চোতা যিখিনি পায় সেইখিনি এটা দোকান আছে আপোনালোকে যদি তেওঁক লগ কৰিম বুলি ক'লে অলপ দিনৰ পিছত এই জেগাটো তেওঁক নেপাব তেওঁ কৈছে এই দোকানটো ভাঙি দিব তো তেওঁৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যন বক্সত দি আৰু বিশেষ ব্যক্তিজন যিহেতু কৈছিলোঁ মই তেওঁ ইতিহাসত আমি ভাষা সৃষ্টি কৰা শুনিছিলোঁ কিন্তু আজিৰ দিনত এই ব্যক্তিজনেই নিজেই ভাষা সৃষ্টি কৰিছে আৰু ব্যক্তিজন ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ ওচৰতে আছে আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মধ্যে আমি এই বিশেষ ব্যক্তিজনৰ লগত আমি চিনাকি কৰি দিছোঁ বৰ্তমান আপুনি যিহেতু ভাষা এটা সৃষ্টি কৰিছে এই ভাষা আপুনি কেনেধৰণে সৃষ্টি কৰিছে প্ৰথমে আপোনাৰ আমাৰ দৰ্শকসকলৰ আগত আপোনাৰ নিজৰ পৰিচয়টো দি দিয়ক আপোনাৰ নাম কি মোৰ নাম ৰাজেন্দ্ৰ প্ৰসাদ খেতাৱা মোৰ জন্মস্থান গোলগঞ্জ তাতেই মই পঢ়া শুনা কৰিছিলোঁ মেট্ৰিকলৈকে গোলগঞ্জতেই অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছিলোঁ পিছত BN কলেজ তাৰপিছত আৰ্য বিদ্যাপীঠ গুৱাহাটীৰ পৰা BA পাছ কৰোঁ আৰু ইতিমধ্যে বৰ্তাক আপোনালোকে চিনি পালে তেওঁ এই ভাষাটো কেনেধৰণে সৃষ্টি কৰিছে তেওঁৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম বৰ্তা আপুনি এই ভাষাটো যিটো আপুনি সৃষ্টি কৰিছে আপুনি কিমান বছৰৰ পৰা কৰিছে এই ভাষা সৃষ্টি মানে কিমান বছৰৰ পৰা আপুনি লাগিছে এই ভাষাটো সৃষ্টি কৰিব পাৰে 1965 চনৰ পৰা লাগি আছোঁ আচ্ছা আগত মই লিপিটো বনাইছিলোঁ পিছত সেইটো প্ৰেক্টিছ কৰিছিলোঁ বনাওঁতে আৰু প্ৰেক্টিছ কৰোঁতে মোৰ 4 বছৰমান লাগি গৈছিল আৰু এই ভাষাটো সৃষ্টি কৰাৰ উদ্দেশ্য হ'ল এইটোৱেই যে মই চালোঁ যে অসমীয়া বা বেংগলী বা ইংৰাজীত কোনো সঁচা কথা লিখাটো অসম্ভৱ এই গড়লৈকে আহে আমাৰ খালি তাৰপিছত অসম্ভৱ এইবিলাক কি যে মৃত্যুৰ পিছত চিতাৰ লগতে আমাৰ সঁচা কথাবিলাক শেষ হৈ যায় আচ্ছা এই যাতে মোৰ পেটৰ সঁচা কথা আৰু বাহিৰত মোৰ কি এক্টিং চলি আছে এইবিলাক যাতে মই লিখিব পাৰোঁ তাৰ কাৰণেই মই এই লিপিটো আৱিষ্কাৰ কৰিছিলোঁ আৰু কোনোৱে পঢ়িব নোৱাৰিলেহে মই সঁচা কথা লিখিব পাৰিম আচ্ছা যিটো বেলেগে পঢ়িব পাৰিব সেইটোতো মই সঁচা কথা লিখিব নোৱাৰিম যেনে ইংৰাজী বা অসমীয়া বা কোনো ভাষাতেই মানুহে সঁচা কথা লিখিব নোৱাৰে আৰু সঁচা কথা লিখিলে বা ক'লে তাক মানুহে পাগল বুলি ডিক্লেয়াৰ দি দিব আৰু ঘৰৰ পৰা লাঠি মাৰি ওলাই দিব আৰু যিটো আপুনি এই লেংগুৱেজটো সৃষ্টি কৰিছে আপুনি এই সৃষ্টি কৰা আপোনাৰ কিমান সৰু কালৰ পৰা আপুনি সৃষ্টি কৰি আহিছে 12 বছৰ বয়সৰ পৰা আপোনাৰ 12 বছৰ বয়সৰ পৰা আপুনি এনে আমাক দেখাব পাৰিব নেকি আপুনি কেনেধৰণে লিখিছিলে কি ভাষাত লিখিছে আপুনি দেখুৱাব পাৰিব আমাক আচ্ছা মই ফাৰ্ষ্ট ডায়েৰীটো মই দেখাব পাৰিম যিবিলাক কোনোৱে লিখিব নোৱাৰে বা পঢ়িব নোৱাৰে আমাৰ এইলৈকে আহে তাৰপিছত ওলোটা হৈ যায় সেই কথাই লিখোঁ মই তো বন্ধুসকল একদম ৰেডি হৈ যাওক আপোনালোকে কিয়নো এই যিজন ব্যক্তিয়ে যিটো আখৰ সৃষ্টি কৰিছে সেই আখৰটোৰ লগত আপোনাৰ সকলোকে চিনাকি কৰি দিওঁ তেওঁ লিখিছে যিটো ময়ো বুজি নাপাওঁ তেওঁ বুজি নাপাওঁ আৰু এইখিনি যিখিনি আখৰ লিখিছে এইখিনি গোটেই জীৱনটো তেওঁ এইখিনিৰে আখৰ লিখিছে তেওঁৰ লাইফৰ বিষয়ে গোটেই তেওঁ নিজৰ আখৰেৰে গোটেইখিনি লিখিছে মানে তো ভাবক মানে যিটো লিখিছে তেওঁৱে লিখি মজা লৈ আছে মানে তো আৰু এইটো চাওক 19/7/90 থাৰ্ছডে এইখিনি তেওঁ সেইটো ডেটত লিখিছিলে সেইটো বাৰু ইংলিছত লিখিছে বাকী তলৰ যিখিনি আছে এইখিনি গোটেই তেওঁৰ ভাষাত লিখিছে ভাবক কি নেক্সট লেভেল কাম কৰিছে আৰু তাৰে এটা বেয়া কিবা কাম কৰিছে সেইটো আপোনালোকে দেখাই দিম এইবিলাক বেয়া কামেই আৰু বেয়া কাম মানে এইটো সাইকোলজিক্যাল আৰু বুঝছে এইটো মই পড়ি শুনাও আৰু নহয় ওকে আচ্ছা জ্বরের জন্য এবং শরীরটা খারাপ লাগতেছে জন্য কোনো কিছুই করতে ইচ্ছা করতেছে না আমার কোনো কিছু পড়তেও ইচ্ছা করতেছে না এবং কিচ্ছুই ভালো লাগতেছে
তো আপোনালোকে ইমানখিনিলৈকে ভিডিঅ'টো চাইছে যদি আপোনালোকে নিশ্চয় আচৰিত হৈছে চাগে, কাৰণ এইজন ব্যক্তি যিটো কাম কৰিছে মানে এইটো মানে বহুত ডাঙৰ এটা সৃষ্টি ক'ব পাৰি। তাতে আজিৰ দিনত এনে এজন ব্যক্তি আমাৰ অসমত আমাৰ সমাজত যে আছে মানে বিশ্বাস হোৱা নাই মানে। কিন্তু কি ক'ম আৰু, তেওঁৰ এই সৃষ্টিক চেলিউট আৰু তেওঁক আমি তেওঁৰ আখৰেৰে আমি সৰুকৈ কিবা এটা লিখিব ক'ম, যিটো মানে মই ভাত খালোঁ, আমি ভাত খালোঁ, তেনেকুৱা কিবা এটা লিখিব ক'ম। তেওঁৰ ভাষাত তেওঁ কেনেকুৱাকৈ লিখিছে সেইটো চাওঁ। মই ভাত খাই আছোঁ। হয়, আপোনালোকে নিশ্চয় দেখিলে কেনেধৰণৰ তেওঁৰ ভাষা সৃষ্টি কৰিছে। তেনেধৰণে বৰ্তমান আপোনাক এটা মই শেষ প্ৰশ্ন সুধিছোঁ যে এই ভাষাটো আপুনি আগলৈ কাৰোবাক শিকাবনে, নে আপুনি এনেকুৱাকৈ এই ভাষাটো ইমানতে সমাপ্ত কৰিব? এনেভাৱেই এৰি দিলেতো এইবিলাক ইমান বছৰ যে 60 বছৰৰ সাধনা এইটো নষ্ট হৈ যাব, কোনো কামত নালাগে। আচ্ছা, তো মোৰ ইচ্ছা যে এইটো কাকো শিকাই যাম, যাতে মানে ভৱিষ্যতৰ সাইকোলজিষ্টবিলাকেও এইটোতো মই গোটেই বছৰ নিজৰ মনৰ ওপৰতে ৰিচাৰ্চ কৰিছোঁ, যাতে ভৱিষ্যত প্ৰজন্মৰ মানুহবিলাকৰ এইটো কামত লাগে। তো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই আছিলে। তো এইটো এটা মই ইনফৰ্মেটিভ ভিডিঅ' হিচাপে বনাইছোঁ, কাৰণ এইটো মোৰ ব্লগিং চেনেল হয়তো ইয়াত মই ভিডিঅ'টো আপলোড নকৰোঁ ভাবিছিলোঁ, বাট মানে এইটো অলপ জানিবলগীয়া কথা। তো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ, যিটো মই জানিছোঁ সেইটো আপোনালোককো মই শ্বেয়াৰ কৰিছোঁ। এইটো আপোনালোকক লগৰবিলাকৰ মাজত, আপোনাৰ ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু চেনেলটো যদি নতুন চেনেল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষৰ থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই নতুন ভিডিঅ' আপলোড দিলে পোনপ্ৰথমে যাতে আপুনি চাব পাৰে। ডিম্বুদা, কেনেকুৱা লাগিলে? এই ভাই আল্টিমেট, মই মানে এনেকুৱা মানুহ আমাৰ অসমত আছে, হয়তো পৃথিৱীত নাইয়ে চাগে কোনো। সেইটো হয়, আৰু আজিৰ এইটো যুগতো ভাষা যে সৃষ্টি হৈছে, ভাষাও নহয়, এইটো এটা অদ্ভুত টাইপৰ সৃষ্টি, চব কথা লিখিছে মানে। আল্টিমেট মানে এইটোৱে কয় নেক্সট লেভেল। আপোনাৰ নামটো জনাই দিব বিচাৰিছোঁ। ৰাজেন্দ্ৰ প্ৰসাদ খেতাৱাল। তো বন্ধুসকল, ভিডিঅ'ৰ শেষত মই ধুনীয়া এটা আপোনালোকক ইনফৰমেশ্যন দি দিছোঁ। গুৱাহাটী ফেঞ্চি বজাৰত যতীনদাৰ এখন চিতাল কমিউনিকেশ্যন নামৰ এখন ৰিপেয়াৰিং দোকান আছে, যিটো দোকানত আপোনালোকে এণ্ড্ৰইডৰ পৰা ধৰি আইফোনৰ পৰা ধৰি সকলো ধৰণৰ মোবাইল বহুত কম খৰচত তেওঁলোকে ৰিপেয়াৰ কৰি দিয়ে। আৰু ইণ্টাৰেষ্টিং কথা হ'ল তেওঁলোকৰ বিহেভটো বহুত ভাল, আৰু বহুত কম প্ৰাইজত ল' বাজেটত তেওঁলোকে মোবাইলটো আপোনালোক ৰিপেয়াৰ কৰি দিব, যিটো আপুনি বিশ্বাস কৰিব নোৱাৰিব যে ইমান কম দামত মোৰ মোবাইলটো ভাল হৈ গ'ল বুলি। 2 নম্বৰ পইণ্ট, তেওঁলোকে মোবাইলটো লগে আপোনালোকক বনাই দিব, কোনো ধৰণৰ 2 দিন লাগিব 3 দিন লাগিব নকয়। আৰু তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ আছে ডেছক্ৰিপশ্যন বক্সত, তেওঁৰ দোকানৰ লোকেশ্যন আছে ডেছক্ৰিপশ্যন বক্সত, গোটেইখিনি ডিটেইলছ দি দিম। আৰু মোৰ নাম ক'লে আৰু আপোনালোকে ডিছকাউণ্ট পাব। यार भाई, मेरा एंड्रॉइड फोन हर बार खराब हो जाता है। मैं तो इसमें पैसे लगाते लगाते परेशान हो गया हूँ। जी करता है कि इसे कबाड़े में बेच दूं। नाना भाई, ऐसा मत करना। तुम अपने स्मार्टफोन को एक बार जतिन भाई की शॉप शीतल कम्युनिकेशन पर जाकर रिपेयरिंग करवाओ। जतिन भाई खुद बेस्ट मैकेनिक है फोन रिपेयरिंग के मामले में। इनके द्वारा रिपेयर किया फोन जल्दी से खराब नहीं होता। इनके यहाँ किसी भी कंपनी के फोन को आसानी से रिपेयरिंग कर देते हैं। इनके यहाँ आपको सभी प्रकार के ओप्पो, वीवो, वन प्लस, सैमसंग, नोकिया, एप्पल आदि ब्रांडेड कंपनी के फोन का टूटा हुआ ग्लास कटिंग करके मिल जाता है। और भाई, आने वाले दिनों में ये अपनी एक और ब्रांच ओपन करने वाले हैं, जहाँ आपको सभी ब्रांडेड कंपनी के फोन सेकंड हैंड में मिल जाएंगे। अरे वाह, इनका नंबर है क्या? 7003122629 या 7578898717 पे कॉल करो, या स्क्रीन पर दिए एड्रेस पर विजिट करो।